সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বৰুৱা ট্ৰেভেললৈ আৰু ধামাকাদাৰ ট্ৰিপ লৈ আহিছোঁ আজি। গুড মৰ্ণিং। আৰু আমাৰ এই ঘৰ দুৱাৰমুখতে আহিছে, বাকী ডিম্পু এইফালে পাইছে দেই। হেল্ল' ডিম্পু, একদম পুৰা কুঁৱলী দি আহিছে, যেন তেনে আহিছে আৰু গোটেই হাত পুৰা ঠাণ্ডা পৰি আহিছে। আৰু এই অলপ দেৰি কৰে বাৰু প্ৰত্যেকবাৰে, তথাপিও ওলাইছোঁ আৰু টিং পানী ঢালি আৰু ৰাতিপুৱাতে উঠি গা ধুই ধুনীয়াকৈ ৰাইডত বহুত দিনৰ মূৰত ওলাইছোঁ। বাকী ক'ত গৈ আছোঁ, কি কৈ আছোঁ, সকলোখিনি কৈ আছোঁ বাটত গৈ। ৰাইট, লেটছ ষ্টাৰ্ট, লেটছ গ'। ফাইনেলি আহি আমাৰ বাটলিৰ পৰা খাই আহিছোঁ আৰু খাই আহি পেলাই ইয়াত পাইছোঁ। মানে অলপ পোহৰ হৈছে আৰু ভিডিঅ'টো ইমানখিনিৰ পৰা মানে ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, ঘৰৰ পৰা মানে সেইকণহে ষ্টাৰ্ট কৰিলোঁ। বাকী মানে ইমানেই কুঁৱলী, পূৰা ঠাণ্ডাত হাত একদম পূৰা ৰঙা পৰি গৈছে। আৰু এই চাইডে পূৰা বেলি ওলাইছে আৰু বাইক এই চাইডে। বাকী গৈ থাকোঁ, বেছি দেৰি নকৰোঁ, কাৰণ তাত বহুত দূৰ পাবগৈ লাগিব আৰু যোনটো জেগাত যাম আমি পাৰ্মিট বনোৱা নাই, গতিকে তাত জেগাত গৈ কৈ আছোঁ, ক'ত গৈ আছোঁ সকলোখিনি অলপ চলপ গম পাবই বাৰু থাম্বনেল চাই। গতিকে লেটছ গ' ডিম্পু। আৰু এইটো চাইডে আমি পাইছোঁহি প্ৰায় কাজিৰঙা এণ্ট্ৰি মানে কৰিলোঁ মেইন গেটটো। তাৰপিছত আৰু অলপ কাজিৰঙা আছে আৰু বাকী অলপমান ৰৈ দিছোঁ, মানে হাতবিলাক বেছি ঠাণ্ডা হৈ গৈছে ন। আৰু ৰ'দটো এইটো চাইডে ওলাইছে মোটামুটি, আৰু এখন দুখন ধুনীয়াকৈ গাড়ী আহি আছে দেখিছেনে। এইটো একদম পূৰা মজা ভিউ এটাত আছোঁ। বাকী গৈ থাকোঁ লাহে লাহে, নে কি কয়? লেটছ গ'। ফাইনেলি আহি পালোঁ আমি নগাঁও ডিষ্ট্ৰিক্টত মানে এণ্ট্ৰি হ'লোঁ। আৰু বাকী ইয়াতে বাইদেউ তাতে আগতে চাহ তাহ আমি খাই যাওঁ, ইয়াতে ৰুই মেলি চাহ তাহ এখন খাওঁ ধুনীয়াকৈ, খাই নেক্সট ডেষ্টিনেশ্যনলৈ গৈ থাকিম। আৰু বহুত দূৰ বাকী আছে, পূৰা হাত ৰঙা বুলি কৈ আছোঁ, হাত ৰঙাও তেনেকৈ। লেটছ গ'। আৰু এইফালে কাজিৰঙা নেশ্যনেল পাৰ্ক, হিয়াৰ কেম্প ৰাইনো চাইট, আহিব কেতিয়াবা, ভাল জেগা। ফাইনেলি এইটো চাইডত আহি পাই গ'লোঁ কলীয়াভোমোৰা দলং। আৰু পুনৰবাৰ কলীয়াভোমোৰা দলঙৰ পৰা ভিডিঅ'টো আকৌ এবাৰ এইকণৰ পৰা কৈছোঁ। আৰু এতিয়ালৈকে কোৱা নাই চাগে ক'ত গৈ আছোঁ, কি কথা মই কৈছোঁ। আৰু আমি গৈ আছোঁ উইণ্টাৰ টাৱাং ৰাইড, গতিকে উইণ্টাৰ টাৱাং ৰাইড দেখা পাব। গতিকে আৰু কথা হৈ গ'ল কি, এটা দৰবেকো আছে বাৰু, বৰ্তমানলৈকে আমাৰ ILP-খন হোৱা নাই। আৰু আমি এতিয়া ভালুকপুঙতে ILP-খন বনাই ল'ব লাগিব, তাৰপিছত এণ্টাৰ কৰিম আমি ডিৰাঙৰ পৰা ৰাইট ছাইডে গৈ আমি চাংটি ভেলী পাম। আৰু আজি চাংটি ভেলী ৰখি দিম, তাৰপিছত নেক্সট কাইলৈৰ পৰা চাংটি ভেলী দেখা পাব। চাংটি ভেলীৰ পৰা আমি টাৱাং, আৰু পাৰিলে যদি ঈশ্বৰে মিলাই তেতিয়াহ'লে বুমলা পাছলৈ যাবলৈ চেষ্টা কৰিম। আৰু বাকী ভিডিঅ' চিডিঅ'বিলাক অলপ চাব, শ্বেয়াৰ টাই কৰিব, ইমান কষ্ট কৰি আছোঁ। বাকী দেখা পাইছে আৰু ছাবস্ক্ৰাইবাৰ ইমান বঢ়া নাই, গতিকে অলপ চলপ শ্বেয়াৰ টাই মাৰিব আৰু দিয়ক। আৰু লাইক চাইক কমেণ্ট চমেণ্ট মাৰিব। বাকী এক্সপিৰিয়েঞ্চ খুব বেছি ভাল, খেলা অলপ ঠাণ্ডা আৰু দিয়ক। লেটছ গ'। আৰু এই চাইডে আপোনাৰ বালিপাৰ পাইছোঁ আৰু পিছফালে মোৰ দেখা পাইছে পূৰা স্ন' কেপ মাউণ্টেইন দেখা পাইছোঁ। আৰু অৰুণাচলৰ মানে ভাইবটো আহিছে আৰু লাহে লাহে, আৰু পূৰা স্ন' কেপ মাউণ্টেইন চাব হা, ঠিক আছে। এই চাইডে পূৰা বাইক ৰখাই দিছোঁ। আৰু মেইন কথাটো হ'লে অলপ আগত আমি নিকোদাহঁতকো লগ পাইছিলোঁ। নিকোদাহঁতে আগৰ মানে পেট্ৰল পাম্পটোত তেল ভৰাইছে। আৰু বাকী সিহঁতকেইটাকো লগ কৰিলোঁ, আৰু খালি ফটো চটো মৰা হোৱা নাই। সিহঁতক কৈছোঁ আমি একেলগে মানে আপোনাৰ ভালুকপুঙত লগ পাম, আৰু সিহঁতো আহি আছে, আমি আগত আহি আছোঁ। লেটছ গ'। আৰু এইটো চাইডে যে দেখিছে, আৰু এই বেক চাইডে থকাখনেই হৈছে আপোনাৰ নামেৰি নেশ্যনেল পাৰ্ক, যিখন শোণিতপুৰ ডিষ্ট্ৰিক্টত পৰে। লিখা নাই বাৰু, এইটো গোটেই এই ৰোডটো হৈছে BR ৰোড, মানে BR মানে বৰ্ডাৰ মানে হেৰিয়াৰ ৰোড, BR ৰোড। আৰু বাকী এইখন হৈছে গোটেই নামেৰি নেশ্যনেল পাৰ্কখন। বাকী আহি আছোঁ একদম খুব ধুনীয়াকৈ আহি আছোঁ, আৰু একদম ভিউ চাক আগলৈ। আৰু বহুত দূৰ ফাইনেলি মানে বহুত দূৰ আহি আপোনাৰ মানে যিখন নামেৰি ৰাষ্ট্ৰীয় উদ্যান, সেইখন সাৰি পেলাই এটা ৰাস্তা পাইছোঁ ধুনীয়াকৈ। আৰু এইটো চাইডে হৈছে আমাৰ ভালুকপুং, মানে ভালুকপুঙত পাইছোঁহি। আৰু এইটো হৈছে পিকনিক স্পট। এই ছাইডটো যে দেখিছে যে, গোটেই ছাইডটো পিকনিক স্পট। মই অকণ পিছত দেখাইছোঁ বাৰু, ৰ'ব।
আৰু ফাইনেলি পাই গ'লোঁ সি ভালুকপুং মানে এণ্ট্ৰি পোষ্টত পোৱাহি নাই যিটো আপোনাৰ পিকনিক স্পট ভালুকপুং মানে এইটো মানে নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন সাৰিয়ে তাৰপিছত আপোনাৰ ভালুকপুং পায় ভালুকপুঙৰ যিটো পিকনিক স্পট মানে পিকনিক চিকনিক খাবলৈ আহে ইয়ালৈকে কোনো পাছ দৰকাৰ নাই ইয়াৰ পিছত যেতিয়া ভালুকপুং এণ্ট্ৰি হোৱাৰ পিছত যেতিয়া সিফালে সোমাম দিৰাঙৰ ফালে তেতিয়া পাছ লাগে আৰু ভালুকপুঙৰ ভিউটো চাওক এবাৰ আৰু এইটো চাইডে দেখিছেনে পুৰা মানুহবিলাকে পুৰা পিকনিক খাই আছে ৰ'ব মই জুম কৰি দিছোঁ দেখিছেনে পুৰা এই চাইডে মানুহ পিকনিক খাই আছে পুৰা নীলা নীলা আকাশ পুৰা একদম আৰু এই ভিউটো চবচে ধুনীয়া লাগিছে দেখিছেনে মই আঙুলিটো যে দি দিছোঁ যে দেখিছেনে বাকী একদম খুব ধুনীয়া এক্সপিৰিয়েঞ্চ দিব কেনেকুৱা মজা লাগিছে কোৱা অকণমান ভাল লাগিছে মানে মেইন কথাটো হৈছে আমি একচুৱেলি পোৱাগৈ নাই আৰু এইটো হৈছে পুৰা আপোনাৰ পিকনিক স্পট দেখিছে নহয় এইটো চাইডে পিকনিক খাই আছে আৰু বাকী এক্সপিৰিয়েঞ্চ বঢ়িয়া বহুত বেছি মজা আৰু পানীখিনি কিমান ক্লিয়াৰ চাওক পুৰা ইয়াৰ পৰাই দেখুৱাই চাওক পুৰা নীলা মানে কেমেৰাত পুৰা নীলা আহিছে দেখিছেনে নীলি মানে আমাৰ ILP পাই গ'লোঁ আৰু এইটো ছাইড দি দেখিছে যে ILP লিখা আছে এইটো দি আপোনালোকে যাব পাৰে ILP বনাব পাৰে আমাৰ এইখন হৈছে ILP আপোনাৰ মই অফিচটো বাহিৰৰ পৰা আপোনালোকক দেখাম বাৰু ধুনীয়াকৈ আৰু এইখন আছে ILP আপোনাৰ আৰু একো টেনশ্যন ল'বলগীয়া নাই 5 মিনিটত ওলাই ঠিক আছে লেটছ গো আৰু এইটো হৈছে ভালুকপুঙৰ চেক পোষ্টটো আৰু ইয়াতে আপোনালোকে ILPখন বনাব পাৰে বা ILPখন দেখুৱাই আপোনালোকে ভিতৰলৈ এণ্টাৰ কৰিব পাৰে অফিচটো চাওক আৰু এইটো চাইডে মানে ভালুকপুঙৰ আমাৰ এণ্ট্ৰি হৈ গ'ল ILP বনি গ'ল আপোনালোকে অফিচ এইটোতে আপোনালোকে বনাই ল'ব পাৰে মানে ILP আৰু ধুনীয়াকৈ 5 মিনিটতে বনাই দিব কোনো টেনশ্যন ল'বলগীয়া নাই বাকী পিছফালে মোৰ গেটখন আছে আৰু নেক্সট আমি গৈ থাকোঁ আগত আমাৰ দেখিলে সেইখনত ক'লোঁ পাছ আমি পাই গ'লোঁ মানে একদম পাছৰ কাৰণে টেনশ্যন আকৌ ৰিপিট কৰিছোঁ আপোনালোকে একদম মানে বেলেগৰ কথা কোনো নুশুনিব মানে 5 মিনিটত আমাৰ পাছ ওলাইছে 5 মিনিটো নালাগিলে ন 2 মিনিটত পাছ ওলাই গৈছে আৰু এইটো চাইডে আছে আমাৰ মানে হেৰি টেঙা বমদিলা আপোনাৰ জাং টাৱাং আৰু বমদিলা আছে 101 কিলোমিটাৰ আৰু বাকী পূৰা ডাউন হোৱাৰ সেই এইফালে আপৱাৰ্ড গৈ আছোঁ লেটছ গ' আৰু আমি ভালুকপুং সাৰি এইখনেই হৈছে ভালুকপুঙৰ মানে অলপ টাউন টাইপৰ আৰু টাউনৰ আগতে দেখিছে নহয় সন্মুখতে আৰু এখন গাড়ী গৈ আছে এইখন হৈছে ভালুকপুঙৰ মিনি টাউনখন মানে বাকী বলক ফাইনেলি আমি কি আছিলে ভালুকপুঙৰ পৰা আহি এনেকুৱা এটা ধুনীয়া জেগা পালোঁ লোকেশ্যনটোত মানে ৰৈছোঁ অকণমান আৰু অকণমান ৰৈ দিছোঁ মানে আহি আছোঁতো কণ্টিনিউ তাৰপিছত আপোনালোকে ভিউটো অকণমান চাওক টেম্পো বাকী এতিয়া পূৰা গৈ থাকোঁ ধুনীয়াকৈ আৰু নেক্সট আমি গৈ পেলাই আপোনালোকক বমদিলা লগ পাই আছোঁ মানে বমদিলালৈকে যাম বমদিলাৰ পিছত আৰু পাৰিলে দিৰাং কভাৰ কৰিবলৈ চেষ্টা কৰোঁ কি হয় নাজানো লেটছ গ' আৰু ধামাকা হৈ আছে আমি ভালুকপুঙৰ পৰা খাই আহি ধুনীয়া এটা টাৰ্ণিং পইণ্টত পাইছোঁ গোটেই একা বেকা ৰাস্তা আৰু নেক্সট গৈ আছোঁ আমি চেঁচা এতিয়া চেঁচাতে কিবা এটা খাই পেলাই আৰু নেক্সট বমদিলা যাব চেষ্টা কৰিম লেটছ গ' বহুত দূৰ পাহাৰৰ একা বেকা ৰাস্তা মই সেইটো ছাইডত গৈছোঁ বাৰু সেইটো ছাইডত যদিও পাছিঘাট ছাইডতকৈ এইটো ছাইডত মানে পাহাৰটো বহুত বেছি ওখ মানে আৰু একদম এনেকুৱা ঘপক টাৰ্ণিং নহয় পূৰা ঘপকৈ মানে টাৰ্ণিং লয় আৰু এইটো ছাইডে পূৰা ধুনীয়া ভিউ এটা আছে টাৰ্ণিং চাওক না টাৰ্ণিং পূৰা ইউ দেখিছেনে গাড়ীখন গৈ আছে পূৰা ইউ পূৰা একদম চাওক আৰু ফাইনেলি আমি আহি আপোনাৰ চেঁচাত পাই গ'লোঁ আৰু চেঁচাতে এখন হোটেলত আমি খাবৰ কাৰণে ৰৈছোঁ আৰু বেক চাইডে ৰ'ব দেখুৱাইছোঁ ভিউটো
মানে এইখন অলপ টাউনলৈকে চেঁচা বুলি কয় চেঁচা জেগাটো আৰু আগলৈ আমি দিৰাঙলৈ যাম মানে আৰু দাদা দিৰাং কিমান দূৰ হ'ব ইয়াৰ পৰা অঁ দিৰাং কেতিয়া দূৰ 110 অঁ যাতা দূৰ দিৰাং 110 আৰু ইয়াতে বহি কিবা এটা খাই লওঁ চাই লওঁ যদি দিৰাং পাম বাৰু নেপালে কিবা এটা বেলেগ কৰিব লাগিব আৰু এইটো চাইডত আমাৰ আহি গ'ল ৰুটি আহি গ'ল ধুনীয়াকৈ ৰুটি আৰু গৰম গৰম চব্জি খাই লওঁ দিয়ক ফাইনেলি আমাৰ এইখন হোটেলতে খোৱা বোৱাখিনি হৈ গ'ল আৰু নেক্সট আমি গৈ আছোঁ এতিয়া বমদিলা লেটছ গো বমদিলা ৰেডি আৰু আহি এই লোকেশ্যনটো পালোঁ সেই ভিডিঅ'ত বহুত দিনতে দেখি আছিলোঁ এই লোকেশ্যনটো খুব ধুনীয়া এটা লোকেশ্যন আপোনালোকে মোৰ বেকটো ভিউটো চাওক একদম মজা এটা লোকেশ্যন আৰু প্ৰায় ভিডিঅ'ত এই লোকেশ্যনটো দেখোঁ মানে আজি ফাইনেলি নিজে আজি উপস্থিত আছোঁ আৰু এইটো চাইডে দেখা পাইছে যে এইটো এটা ধুনীয়া এটা ৱাটাৰফল আৰু এইটো ৱাটাৰফলটো এবাৰ চাওক আৰু আপোনাৰ খাই মেলি পূৰা আহি গ'লোঁ আৰু এইপিনে নেক্সট পামগৈ টেঙা পামগৈ মানে আৰু হেলমেট পিন্ধি আছোঁ হেলমেট কিমানো খুলি থাকিব দিয়ক আৰু এইফালে দেখিছেনে একদম এইকণৰ পৰা ওখ জেগাটোত আছোঁ এই ৰ'দটো আৰু সেইকণতে ৱাটাৰফলটো আছিলে দেখিছেনে মই ইমান মন কৰিব নোৱাৰিব বাৰু মই 2 এটা ক্লিপ দিছোঁ তথাপিও এইফালে এইটোতে এনেকৈ উঠি আহিছোঁ ৰাস্তা দেখিছে এনেকৈ নেক্সট একদম পূৰা আপত গৈছোঁ আপত লেটছ গো একেবাৰে ডাইৰেক্ট আৰু এইবাৰ চাগে হয় বমদিলা ৰুম মইতো ডাইৰেক্ট দিৰাং মাৰি দিবলৈ চেষ্টা কৰিম খালি ফিউল লাগিছেনে অৱস্থাটো একেবাৰে বেয়া মানে দুঘাট দেখাইছে কি হয় আৰু ভগৱান জানে আৰু লাইফত ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব গৈ আছে টানেলৰ ভিতৰত আৰু টানেলৰ ভিতৰত বাইক চলাম আজি এক্সপিৰিয়েঞ্চ কম মজা এক্সপিৰিয়েঞ্চ আৰু প্ৰথম মানে টানেলৰ ভিতৰত বাইক চলাম আৰু ভাল লাগিব ফাৰ্ষ্ট টানেল পাইছোঁ চক আৰু এইটোৱে হৈছে টানেলটো যিটো টানেলেদি আমি দিৰাং যামগৈ মানে নিপকু টানেল এইটো বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনে বনাইছে মানে টানেলটো আৰু একদম পূৰা ধুনীয়াকৈ দেখুৱাইছে একদম ভিতৰত গুৰগুৱনি মানে ফাইনেলি আমাৰ তেলৰ যিটো সমস্যা সেইটো দূৰ হ'ল আমি কিবা টেঙা তেল ভৰাই দিলোঁ পূৰা ফুল কৰি দিলোঁ টেংকি এতিয়া টেনশ্যন নাই বাইকটো আমি ডাইৰেক্ট এতিয়া দিৰাং গৈ আছোঁ দিৰাঙত হোমষ্টে বিচাৰিব লাগিব সেইটো চাংটি ভেলী যাবলৈ চেষ্টা কৰিব চাংটি ভেলীত যোৱাটো সম্ভৱ নহ'ব কাৰণ টাইমটো কমি গ'ল দিৰাঙতে পাৰিলে ৰখি দিম বাকী ভিউ চাওক এটা কথা চাইছোঁ দেই মানে কি হয় আপোনালোকৰ এই হেৰিয়াৰ ছাইডৰ তুলনাত পাচিঘাটৰ ছাইডৰ লগত টুটেলি কিবা বহুত বেলেগ পূৰা লাডাখ টাইপৰ ফিল এটা হয় মানে য'ত আপোনালোকৰ বাইক দীঘল বাইক ওলাই গৈছে আৰু ৰাস্তাবিলাকো মানে বেলেগ টাইপৰ আৰু পাহাৰ চাইডটো নহয় ইহঁতৰ বছবিলাকো পূৰা বেলেগ মানে একেটা সেইফাললৈকে নিদিনা মানে এই দিৰাং চাইডটো বা টাৱাং চাইডটো সম্পূৰ্ণ বেলেগ মানে এনেকুৱা কথা বাকী আহি আছোঁ মোটামুটি ভালে বেয়া নতুবা আহি আছোঁ আৰু দিৰাং পোৱাহি নাই আৰু দিৰাঙলৈ মোটামুটি আৰু 45 কিলোমিটাৰমান আছে লেটছ গো টাৰ্ণিং চক টাৰ্ণিং
পুৰা ইউ বেক চাইডে দেখা পাইছে এই মানে টাৰ্ণিংটোতে এইফালে যায় আপোনাৰ মানে ডিৰাং টাৱাং চেলাপাছ আৰু এই চাইডত যিখন ওপৰৰ যে টাউন দেখিছে যে টাউন টাইপৰ সেইখন আছে বমদিলা মানে আৰু বমদিলা যায় এইটো চাইডত আৰু ডিৰাং আৰু চেলাপাছ টাৱাং যায় এইফালে যাং দিয়ক ওচৰতে চিঞৰ এটা মাৰিছোঁ দিয়ক আৰু যে কয় যে নগ্ন পাহাৰ যে কয় যে এইটোৱে নগ্ন পাহাৰ চাওক নগ্ন পাহাৰ মানে য'ত নেকি গছ গছনি একেবাৰে নাথাকিব এইটো নগ্ন পাহাৰ এইটো নগ্ন পাহাৰ চাওক বেক চাইডে পুৰা দেখিছেনে পুৰা স্নো কেপ মাউণ্টেইন বুলি কয় কিন্তু স্নো কেপ মাউণ্টেইন আৰু আৰু ডিৰাং আমি পামগৈ আৰু অলপ পিছতে আপুনি এই চাইডে চাওক এই একদম স্নো কেপ মাউণ্টেইন ৱাও ফাইনেলি আহি পালোঁ ডিৰাং আৰু এনেকুৱা ভয়ানক ঠাণ্ডা নহয় মানে কি ক'ম আপোনাৰ তাপাম ঠাণ্ডা তথাপিও যেন তেনে পাইছোঁহি এতিয়া তাকে ভাবিছোঁ ইয়াত চাংটিত কিবা ইয়াত ৰৈ দিওঁ নে ডিৰাঙত ৰৈ দিওঁ নে চাংটি ভেলি যাওঁ কিবা এটা ডিচিশ্যন লৈছোঁ ডিচিশ্যন লৈ ডাইৰেক্ট হোটেল ৰুমত লগ পাইছোঁ দিয়ক লেটছ গ' আৰু পূৰা এইটোৱে ডিৰাঙৰ পৰিৱেশটো দিয়ক অকণমান চাই লওক আৰু ফাইনেলি আহি পাই গ'লোঁ হোটেল ৰুম আৰু আমি ৰৈ দিলোঁ ডিৰাঙতে একদম ধুনীয়া এটা হোমষ্টে একদম দাদা একদম ধুনীয়াকৈ শুশ্ৰূষা কৰিছে বাইদেউ আছে এইফালে জুই খুৱাবলৈ কৈছে তাত জুইৰ ব্যৱস্থা কৰিছে আৰু এইফালে হিটাৰ লাগি আছে ধুনীয়াকৈ নেবু কেনে অনুভৱ ঠিক ঠাক মুঠাতি কষ্ট পালোঁ আৰু আমি মানে ডাঙৰ কথাটো হৈ গ'ল আমি মানে চাংটি ভেলি গুচি গৈছিলোঁ কিন্তু চাংটি আধা বাটৰ পৰা গুচি আহিলোঁ অলপ বেয়া পালোঁ ৰাস্তাটো ইয়াতে থাকিলোঁ ধুনীয়াকৈ এইফালে চাহ দিছে পূৰা চাহ দিছে হোটেলৰ ৰুম ঠিক ঠাক লৈছে আৰু কাইলৈ গম পাম কিমান কেনেকৈ হ'ব বাকী আজিলৈ বাই বাই গুড নাইট ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ এটা কৰিবলৈ একেবাৰে নেপাহৰিব বাই বাই